এয়া হৈছে মাজু বাইদেউ তাই চাকি দি আছে গোঁসাই ঘৰত আৰু এয়া গৰু আদৰিবলৈ এইবিলাক সাজু কৰিছে। এয়া হৈছে ফুটনি কুটৰা বুলি কয় আৰু এনেকৈ কৰি তাত জাক দিব। এইটো আমাৰ বঙাইগাঁৱৰ ভাষাত আমাৰ উজনি অসমত এইটো হেৰি বুলি কয়, উজনি অসমত জাক বুলি কয়। এতিয়া বাইদেৱে জাক দিব। কুটৰা বুলি কৈছোঁ, সেইটো এনেকৈ লাইনকৈ দি থোৱা হৈছে যে তাত গৰুখিনি পাৰ কৰাব। এইখিনিয়েদি জাক দি দিব থুতৰি কুটৰা গৰুকেইটাক পাৰ কৰাই মাজু দাদা বাইদেৱে এতিয়া বৰ্তমান চাকি নি পিনি ডলা এখনত ৰছী লৈছে, তাৰ ডিঙিত দিব। দিয়াৰ পাছত অলপমান দেখাইছোঁ, আপোনালোকে চাই থাকক। যিকোনো দিলে হয়। পইচাটো লয়, পইচা যেইটকা নাপায় ফূৰ্তিতে এইকেইটা পইচাৰে যদি সেয়া হৈছে মোৰ বাইদেউ। তাহাঁতি কাণমুচৰি পিঠা বনাইছে। আমাৰ নামনি অসমত কাণমুচৰি বুলি কয় আৰু উজনি অসমত জোনবাই পিঠা বুলি কয়। এয়া বনাই আছে আৰু এয়া হৈছে হাজবেণ্ডৰ ডাঙৰ বাই। তাই মুখেৰে কথা ক'ব নাজানে, তাইও বনাই আছে এইবিলাক ধুনীয়াকৈ গোল গোল কৰি বনাইছে। মই কিন্তু এইটো পিঠাটো বনাবলৈ ইমান চাম কেনেকুৱা লাগে।
ভাল নহয় বেলেগ ঔষধ খাবা ন লগতে ময়ো এবাৰ ট্ৰাই কৰি চালোঁ, কিন্তু আমাৰ ভাতিজীজনীক ভিডিঅ'টো কৰিব দিলোঁ, তাই মোৰ পিঠিটো উঠাই দিলে, মুখখন নুঠিল। ময়ো ট্ৰাই কৰি চালোঁ বেটিক কোলাত লৈ পিনি, আৰু এয়া এনেকৈ তেল দি পিনি তেলখিনি গৰম হোৱাৰ পাছত এনেকৈ ভাজিব লাগে। তাৰ এইটো ভজা চাউল হয়, ভজা পিঠা হয়, পিঠাৰ তাৰপিছত খচি পিনি এনেকৈ বস্তুটো বনাই ভিতৰত নাৰিকল দিয়ে। এয়া আমাৰ ডিম্পি মইনা আইতাকক জন্মৰ পাছত এয়া প্ৰথম আইতাকক লগ পাইছে, আৰু আইতাকক তাই লগ পাই পিনি বিৰাট ফূৰ্তি তাৰ। ইমান ধুনীয়াকৈ খেলি আছে তাই আইতাকৰ লগত, চাওকচোন। আৰু এয়া হৈছে আমাৰ লাষ্ট পৰ্যায়ত দেখাইছোঁ ভিডিঅ'টোত ভায়লিনা দাস, তাই মোৰ সৰুজাৰ ছোৱালী। তাই নাচি বৰ ভাল পায়, সেইবাবে স্বৰ্ণালীয়ে তাক ভিডিঅ' কৰি কৰি নচুৱাই আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব।